Hello students, welcome to Vision Guidance, গুণগত শিক্ষাৰ দিশতে খোজ। মই মুজিবুৰ ৰহমান লস্কৰে সকলোকে এই ক্লাছলৈ স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শ্ৰেণীটো আৰম্ভ কৰাৰ আগত যদি কোনোবা এতিয়ালৈকে বহি কলম হাতত লোৱা নাই তেনেহলে তোমালোকলৈ এটা অনুৰোধ যে বহি কলম হাতত লৈ লোৱা, আমি ক্লাছটো আৰম্ভ কৰিম। সো বলা আৰম্ভ কৰো। This slide is all about me. আমি আহিছো আমাৰ প্ৰথম প্ৰশ্নলৈ। অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা। মই উত্তৰটো এবাৰ পঢ়ি দিছো, প্ৰথমে তোমালোকে শুনি লোৱা। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। এনে দুজন ব্যক্তি দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী সোসাইটি নামৰ সংগঠনটিৰ কলিকতাত জন্ম হৈছিল। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা, কিন্তু ই ৰাজনৈতিক ক্ষেত্ৰতো পদক্ষেপ লৈছিল। 1872 চনত এই সংগঠনৰ তৰফৰ পৰা জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ দাবী জনাইছিল। 1885 চনলৈ এই সংগঠন সক্ৰিয় হৈ আছিল। So basically it's a sufficient answer for a short question. এইটো এটা সমুত্তৰ প্ৰশ্ন, দীঘল উত্তৰ নহয়, গতিকে এইটো আনসাৰ sufficient। তোমালোকে ভিডিওটো পজ কৰি লোৱা আৰু এইটো আনসাৰ লিখি লোৱা। ওকে, এতিয়া আমি আহো নেক্সট কোৱেশ্যনলৈ। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাস দিয়া। আমি উত্তৰটো পঢ়া আৰম্ভ কৰো। অসমীয়া ভাষা উন্নতি খাদিনী খবাই অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো হ'ল জোনাকী আলোচনী। অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। এই আলোচনীয়ে সেই সময়ৰ বহু নতুন প্ৰতিভাৱান সাহিত্যিক লোকক উলিয়াই আনিছিল। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত পৰা প্ৰভাৱৰ বিষয়ে সচেতনতা সৃষ্টি কৰাৰ লগতে এই আলোচনীত অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় আলোচনা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি ব্যক্তিসকলৰ ৰচনাই দেশপ্ৰেমৰ ভাৱৰ উদ্ৰেক কৰিছিল। সো এই কুৱেশ্যনৰ কাৰণে এইটো এটা সাফিচিয়েন্ট আনসাৰ। ইয়াত এটা বস্তু আছে ধাৰা, এই স্পেলিংটো এইটো ঠিকে আছে, ধাৰা, অন্য এটা স্পেলিং সেইটো ৰং হয়, এইটো স্পেলিং ধাৰা ঠিকে আছে। আৰু ইয়াত চোৱা লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি ব্যক্তিসকলৰ ৰচনাই, ইয়াত এনেকৈ লিখিব পাৰা যে লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি ব্যক্তিসকলে এই জোনাকী আলোচনীত লিখা প্ৰবন্ধসমূহ বা কৰা ৰচনাসমূহে দেশপ্ৰেমৰ ভাৱ উদ্ৰেক কৰিছিল। এনেকুৱা 2-এটা শব্দ এডিট কৰি, মানে 2-এটা শব্দ মডিফাই কৰি আনসাৰ লিখিব পাৰা, বাকি মডিফাই নকৰিলে হ'ব। ইটস এ সাফিচিয়েন্ট আনসাৰ। সো এইটো আনসাৰো লিখি ল'বা। এতিয়া আহো আমি আমাৰ নেক্সট কুৱেশ্যনলৈ। 3 নম্বৰ প্ৰশ্ন হৈছে আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে লিখা। পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল, যাক পিছলৈ সদৌ অসম আহোম এছচিয়েশ্যন নামেৰে জনা গৈছিল। এই এছচিয়েশ্যনে এলানি বিশেষ ৰাজনৈতিক দাবী উত্থাপন কৰিছিল, যি হ'ল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰা, তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। সো বেসিক্যালি তেওঁলোকে যি দাবী উত্থাপন কৰিছিল, এটাই দাবী, তাৰ 3টা ভাগ আছিল। এটা দাবীৰে এটা হ'ল আহোম সম্প্ৰদায়ৰ যিসকল লোক আছিল তেওঁলোকক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰা। 2 নম্বৰ এই দাবীৰে আৰু এটা ভাগ আছিল এই আহোম সম্প্ৰদায়ৰ লোকসকলৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু আহোম সম্প্ৰদায়ৰ লোকসকলৰ বাবে পৃথক সমষ্টি গঠন কৰা। বাট এতিয়া আমি যদি কওঁ, আমি এনেকুৱা প্ৰত্যেকটোতে আহোম সম্প্ৰদায়ৰ বাবে এনেকৈ লিখাৰ প্ৰয়োজন নাই, যেনেকৈ আনসাৰটো লিখিছো তেনেকুৱা লিখিলেই হ'ব, সাফিচিয়েন্ট। এতিয়া আহো আমি ইয়াৰ পিছৰ যিটো হেৰি আছে সেইটোলৈ। আসাম এছচিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি কি আছিল? আসাম এছচিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল, বৰ্ধিত কৰ, চৰকাৰৰ ত্ৰুটিপূৰ্ণ কৰ ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ ফলত হোৱা ক্ষতিৰ নিয়ন্ত্ৰণৰ দাবী জনাইছিল। কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী উত্থাপন কৰিছিল। এছচিয়েশ্যনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী কৰিছিল। ইয়াত আসাম এছচিয়েশ্যনে বুলিও লিখিব পাৰা। মন্টেগো চেমছফোৰ্ড শাসন সংস্কাৰত অসমক সাঙুৰি লোৱাৰ দাবী কৰিছিল।
তো বেসিক্যালি এই পাঁচটা কেইবাটাও দাবী কৰিছিল, তাৰ পৰা মেজৰ এই পাঁচটা লিখিলে হ'ব। এইবিলাক দাবী আসাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। এইটো হ'ল আমাৰ নেক্সট কুৱেশ্যন, বাট এই নেক্সট কুৱেশ্যনটো কৰাৰ আগতে এটা কথা কৈ লৈছোঁ। চোৱা, এই আনচাৰবিলাক বহু সময়ত হাতে লিখা আনচাৰো দিব পৰা যায়, কিন্তু হাতে লিখা আনচাৰবিলাক বহু সময়ত ভিজিবল নহয়। গতিকে তোমালোকৰ সুবিধাৰ কাৰণে এই আনচাৰবিলাক DTP কৰি দিয়া হৈছে। গতিকে এনেধৰণৰ আৰু ভিডিঅ' যদি আগলৈ পাই থাকিব বিচাৰা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু ভিডিঅ'বিলাক লাইক কৰিবা। আৰু লগতে আৰু তোমাৰ যদি জনা কোনোবা আছে, তোমাৰ বন্ধু, তোমাৰ ৰিলেটিভ আৰু কোনোবা আছে যাৰ এনেকুৱা এই সময়ত ষ্টাডি মেটেৰিয়েলছৰ প্ৰয়োজন, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব পাৰা। বাকী আহোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ। অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। অসমত অসহযোগ আন্দোলন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত হৈছিল। স্বাভাৱিকতেই কমিটিৰ যথাক্ৰমে সভাপতি আৰু সম্পাদক কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ আন্দোলনৰ মূল নেতা আছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁলোকক অনুকৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ আৰু কুলধৰ চলিহাৰ উপৰিও তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকিলসকলে ওকালতি এৰি আন্দোলনত যোগ দিছিল। তো এইটো হ'ল অসহযোগ আন্দোলনত যিসকল অসমীয়া নেতাই আগভাগ লৈছিল। আৰু বহুতৰ নাম আছিল, কিন্তু সকলোৰে নামটো লিখিব গ'লে আনচাৰটো দীঘলীয়া হ'ব। গতিকে আমি এইখিনিতে তেওঁলোকৰ নামটো লিখিলেও, যিসকলৰ নাম লিখিছোঁ ইমানখিনি লিখিলেও হ'ব। তোমালোকে এই আনচাৰটো লিখি ল'বা। চ' এই 5টা আনচাৰ তোমালোকৰ কাৰণে তৈয়াৰ কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত বাকী আনচাৰবিলাকো কৰিম। এটা ভিডিঅ'ত কৰিলে ভিডিঅ' দীঘল হৈ যাব। বাকী তোমালোকৰ যদি কিবা আছে, যদি ক'ৰবাত কিবা ডাউট আছে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। সেই কমেণ্টবিলাকৰ ওপৰত ভিত্তি কৰি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিয়া হ'ব। বাকী এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। That's all for today. Thank you all for watching. Stay safe, stay home, stay safe, and like, share and subscribe. Thank you.